ঐ পিলু পূজাৰ কাপোৰ ললি? নাই লোৱা নাই। তুই মই ভাবি আছো কালিয়ে যাং নেকি কাপোৰ ল'বা। ক'ত কাপোৰ ল'বা যাবি বুলি ভাবি আছা? ক'ত আৰু যাম, আমাৰতো জানাই দুধ নাই নহ'লে কৃষ নাই। হ'ব দে, যাৱাৰ আগত মোকো একবাৰ ফোন কৰবি। ময়ো যাম যাম বুলি ভাবি আছো, একেলগতে যাম দে। হ'ব দে, যাৱাৰ আগত মই তোক একবাৰ ফোন কৰিম। দে হ'ব দে, মই এখন ঘৰত যাম। দে দে চ ময়ো গৈম তোৰ ঘৰত। অ মা মই যাং পূজাৰ কাপোৰ আনবা। দে বাবা যা, ভালকে যাবি। অ পিলু তো কালি কৈছিল মোক কাপোৰ আনবা যাৱাৰ আগতে একবাৰ ফোন কৰবি। ৰ একবাৰ ফোনে কৰি লওঁ। হেল্ল' পিলু স্পিকিং। ক'ত আছা পিলু? ঘৰতে আছো। কিয়? কি হ'ল, নাজা নেকি কাপোৰ আনবা? অ যাম যাম যাম। ক'ত আছা তুই? ৰাস্তাতে আছো মই, সোনকালে আহ। 2 মিনিট ৰ, মই যাই আছো। দে আহ। চ যাং চ। দে চ। ঐ বাপুৰ ক'ত যাই আছা? অ খুৰা অলপ পূজাৰ শ্বপিং কৰিব যাং ৰ। দে বাবা যা। ঐ ইয়াত 50% ডিছকাউণ্ট দি আছে, চ ইয়াতে যাম। দে চ। অ দা এটা ভাল চাই টি চাৰ্ট দেখুৱাচোন। ৰ দেখাই আছো ৰ 2 মিনিট। কি হ'ল বে, 2 মিনিটৰ জাগাত 5 মিনিট হৈ গেল। আমি কি পইচা দি ল'বা নহয় নেকি? অ বে আৰু একবাৰ কৈ চাং ৰ, এইবাৰ নহ'লে বেলেগ দোকানতে যাম। অ দা কি হ'ল তে? বা ইমান টাইম লাগে নেকি? চব বেলেগ দোকানত যাং চ। সেই চ একটা দোকান আছে নেকি? ঐ বাবৰাক চ বেলেগ দোকানত যাং চ। সেই আজি কাপোৰ চাপোৰ নলওঁ আৰু অপিনতে যাত্ৰা নষ্ট হৈ দিছে। কালি ৰাতিপুৱা ওলাম চ। দে চ। ঐ দাদাহঁত ক'ত গৈছিলি? সেই তুই খালি দাদা বুলি মাতি থাকা, খালি দাদা বুলি মাতিলে হ'ব নেকি? বৌ এজনীও বিচাৰি দিবাচোন। যা তোৰ কথা শুনলে মোৰ বিষায় মাথা, তোক লাগে বৌ বিচাৰি। হেই তোৰ এগিলা কথা বাদ দে এখন, এনে কাপোৰ চাপোৰ ল'বা নাপাই মোৰ মাথা গৰম হৈ গেল। দে দে দাদাহঁত যাং মই, মোৰ অলপ ঘৰত কাম আছে। দে দে যা, আমিও ঘৰত যাওঁ এখন।